হাই হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ আপোনালোকক পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছে চাইছে যদি প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই আগলৈ যাব পাৰিম আৰু যিমান পাৰে সাপোৰ্ট কৰিব আৰু আপোনালোকে থাম্বনেইল দেখি গম পালেই যে ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে তেনেহ'লে আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ এইটোৱে হৈছে সেইটো কেমেৰা যেটো আপোনালোকক দেখুৱাইছিলোঁ আৰু এইটো কিনাৰ ভালেমান দিন হ'ল ভালেমান বছৰ হ'ল এই কেমেৰাটো কিনাৰ আৰু মই আপোনালোকক এটা লেপটপৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ যদি সেই লেপটপৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাব পাৰে মোৰ চেনেলটোলৈ গৈ এণ্ড মই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই লিংকটোত গৈও চাব পাৰে আৰু যদি আপোনালোকক মই এই কেমেৰাটো মানে ভাল হৈছে নে কি হৈছে সেইটোৰ ওপৰতে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজতে বহুতে কয় মানে মোৰ যিটো মানে বস্তুবোৰ দেখি কয় মানে এইকেইদিনতে কিনিছোঁ বা নতুনকৈ কিনিছোঁ বুলি ভাবে কিন্তু আচলতে সেইটো নহয় বহুত দিন হ'ল কিয়নো বস্তুবোৰ মই ভালদৰে ৰাখোঁ এণ্ড এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিম যে মানে কেমেৰাটো ঠিকে আছেনে বা কি হৈছে ইয়াৰ দাম সেইবোৰে আপোনালোকক জনাব বিচাৰিম কোনোদৰে আপোনালোক কেমেৰাটোৰ বেগ দেখুৱাই দিছোঁ দিনো হ'ল আৰু ইয়াত দেখিছে ইয়াতে এনেদৰে ইয়াত বেটেৰী ভৰা পৰা এটা এইটো ঠাই আছে ফ্ৰেণ্ডছ অলপ অসুবিধা দিলে কেমেৰাটোৰ যিটো বন্ধ হৈ গৈছিলে অলপ অসুবিধা হয় যিহেতু দিনো হ'ল কেমেৰাটোৰ এণ্ড আপোনালোকক এতিয়া মই এইটো বস্তুটো ফটো মাৰিবলৈ ট্ৰাই কৰিম আপোনালোকে এই বস্তুটো ওলাই আহিব আপোনালোকে জুম লেন্সখন চাব পাৰে আপোনালোকে ইয়াত দেখিলে কেনেদৰে বস্তু ওলাই আছে চাব পাৰে মোৰ ভিডিঅ' কৰাত অলপ অসুবিধা হৈছে ফ্ৰেণ্ডছ সেইবাবে আপোনালোকৰ পৰা মই ক্ষমা বিচাৰিছোঁ আপোনালোকে চাব পাৰে কৈ আছে চাব পাৰে আপোনালোকে মই উঠিছোঁ চাব পাৰে এইটো ধুনীয়াকৈ ৰখিব অলপ গণ্ডগোল হৈছে ইয়াত দেখিছে আপোনালোকে মানে কি বুলি কয় ইয়াত দেখি আছে কেমেৰাত দেখি আছে বহুত ধুনীয়া ইয়াত লুক বহুত ধুনীয়া হয় ফ্ৰেণ্ডছ মিছা নকওঁ মই অলপ দেখাবলৈ ট্ৰাই কৰি আছে চাব পাৰে বহুত ধুনীয়া ফটো চটো মাৰিব পাৰে আপোনালোকৰ কাৰণে আৰু মোৰ অলপ খেলি মেলি হৈছে ফ্ৰেণ্ডছ আপোনালোকক মই কৈ দিওঁ যে এই কেমেৰাটো এতিয়ালৈকে মই ভিডিঅ' বনাবলৈ ইউজ কৰা নাই বা কিন্তু এটা কথা কৈ দিওঁ যে এই কেমেৰাটোৰ পৰা মই ফটো মাৰিছোঁ মই কিন্তু ভিডিঅ' বনোৱা নাই এতিয়ালৈকে আৰু এইটো বহুত বাজেট ৰেঞ্জৰ হয় আপোনালোকে প্ৰায় 9-10 বা 8,000 টকাটো পাই যাব পাৰে মই ভালদৰে নাজানো যিহেতু মোৰ দেউতাই আনিছিলে আৰু মই ফটো মাৰিছিলোঁ ঘৰত বেলি ফুল যেতিয়া ফুলি আছিলে তেতিয়া মই মাৰিছিলোঁ আপোনালোকে এইটো চাব পাৰে বহুত ধুনীয়াকৈ ফ্ৰেণ্ডছ আৰু পুনৰ বন্ধ ফ্ৰেণ্ডছ পুনৰ নুখুলিব চাগে বেটেৰীৰ চাৰ্জো নাই অলপ দিনো হ'ল সেইবোৰ অলপ অসুবিধাৰ সৃষ্টি হয় সেইবোৰ মই পূৰা মানে এই কেমেৰাটো ইউজ কৰা নাই আৰু আপোনালোকে কিনিব পাৰে ফ্লিপকাৰ্টৰ পৰা আদি কৰি কেনন হয় বস্তুটো পাৱাৰ শ্বুট A495 লিখা আছে ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু যিমান পাৰে ছাপোৰ্ট কৰিব আৰু কৈ দিওঁ যে আপোনালোকৰ মাজৰে বহুতৰে ছাবস্ক্ৰাইব নকৰে ফ্ৰেণ্ডছসকল আপোনালোকে চাওক যে ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো নাযায় বহুতে ভাবে ইয়াৰ পৰা পইচা যাব নি কিবা যাব নি বা নেট কিবা হ'ব নি এইটো আচলতে এনেকুৱা একো নহয় আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বেছিলৈ শ্বেয়াৰ নকৰিব এজনলৈ হ'লেও শ্বেয়াৰ কৰিব আজিলৈ ইমানেই আছিলে ফ্ৰেণ্ডছ মই জাষ্ট এই কেমেৰাটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইয়াকে কৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ